ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত হুলস্থুলীয়া পৰিৱেশ। কাৰ্যালয়ৰ সন্মুখত দালালক আক্ৰমণ, ৩৮ মানুহৰ খেদি খেদি পিটিলে চক্ৰ বিষয়া কাৰ্যালয়ৰ দালালক গন ধুলাই দিয়া আৰক্ষীক গতালে আৰক্ষী। দালালজনৰ নাম মিছিৰ উদ্দিন। চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল নুৰ ইছলামৰ হৈ দালালি কৰাৰ অভিযোগ ৰাইজৰ। লাখ লাখ টকাৰ বিনিময়ত চৰকাৰী মাটি একাংশৰ নামত নামজাৰি কৰাৰ লগতে পট্টা থকা মাটি চৰকাৰী সাজ দেখুৱাই মোটা অংকৰ টকাৰ বিনিময়ত দালালৰ হতুৱাই বেলেগৰ নামত নামজাৰি কৰাৰ অভিযোগ এই দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে। ধুবুৰীৰ পৰা সাহিল শেখৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। এই পুরা ক্ষতি করে গেছে হাজার হাজার হাল্লা ওই বলে কিমান 715 707 আর সাইডের নাম কি 774 জায়গার নাম কি ভোগদহর। ঠিক আছে, এটা আপনি কেস কৰিব এতিয়া পুলিচ কেস কৰিব। স্যার এতিয়া আপোনাৰ মিডিয়াৰ বিলাকক মই অনুৰোধ জনালো, এইটো মোৰ সুখ বিচাৰ লাগে। ঠিক আছে, এই দালাল আৰু আছে তিনিটা, মই নাম নাজানো, মই পিছত নাম দিম। কার হৈ কাম কৰে তেওঁলোকে? এই মণ্ডলৰ হৈ কাম কৰে। মণ্ডলজনৰ নাম কি? নুৰ ইছলাম মণ্ডল। নুৰ ইছলাম মণ্ডল।